নমস্কাৰ বন্ধু বান্ধৱীসকল, ওয়েলকাম টু মাই চেনেল ৰাজকুমাৰ এছটিচি। আজি আপোনালোকক নিশ্চয় গমে পাইছে আজি মই ক'ত উপস্থিত আছোঁ আৰু আপোনাৰ বেকগ্ৰাউণ্ডটো চাওক। মোক নহয়, আজি আপোনালোকে বেকগ্ৰাউণ্ডটো চাওক এতিয়া। চ' আপোনালোকে নিশ্চয় ভাল লাগিব। চ' সেইকাৰণে মই ইয়াতে আহিছোঁ আজি। চ' মই আপোনালোকলৈ আজি এটা সঁচাই এটা বিশেষ মানে মই যে কৈছিলোঁ আপোনালোকক যে এই যি ঠাইখনি আপোনালোকে দেখিছে এই ঠাইখনি হৈছে দখলাৰ পাহাৰৰ ওপৰত মই আছোঁ বৰ্তমান। চ' আপোনালোকৰ কাৰণে অলপ কষ্ট কৰিছোঁ। চ' আপোনালোকে যাতে এই ভিডিঅ'টো শেষলৈ চাই এই কষ্টৰ যি মই কৰিছোঁ তাৰ অলপমান যাতে মোক কিবা এটা মিঠা সোৱাদ দিয়ে। চ' আপোনালোকে ভিডিঅ'টো চাই থাকক। চ' আজি মই আপোনালোকৰ যিটো কাহিনী আনিছোঁ সঁচাকৈ এই কাহিনীটোৰ পৰা সঁচাকৈ আপুনি মেছেজ পাব এটা যে আমি যে কি কৰিব লাগে, আমি যে সঁচাকৈ বিশ্বাস দিব লাগে, মানুহক বিশ্বাস দিব লাগে, কৰ্মই দি বিশ্বাস দিব লাগে। আৰু কৰ্মই দি বিশ্বাস দিলে যে আমি সঁচাকৈ কিবা এটা উন্নতি কৰিব পাৰিম পিছত, সেই কথাটো আমি আজি এই কাহিনীটোৰ পৰা শিকিব পাৰিম। চ' আহক আমি কাহিনীটো আৰম্ভ কৰোঁ। চ' এখন গাঁৱত এজন তাৰমানে কেনেকুৱা আছিল, এজন মানে গাখীৰ পাইকাৰী বুলি যে কয় আমাৰ, গাখীৰ পাইকাৰী। সি গাখীৰৰ যি পাত্ৰ সেই পাত্ৰ লৈ মানে কি কৰে, চহৰত এই গাঁৱৰ পৰা গৈ চহৰত কি কৰে, সি গাখীৰ বিক্ৰী কৰে। চ' গাখীৰ বিক্ৰী কৰে সি খুব ভালেই আৰু এনেকুৱাকৈ মানুহক মানে প্ৰথমতে খুব ভাল গাখীৰে দিছে। আমাৰ যে কয় গোটা গাখীৰ যে দিছে, সেইকাৰণে মানুহবিলাক তাক খুব ভাল পায়। সকলোৱে তাৰ কাষ্টমাৰো বাঢ়িব ধৰিলে, সকলোৱে সেই কৰিলে। লাষ্টত যেতিয়া সি মানে কেনেকুৱা এটা আমাৰ স্বভাৱ আছে নহয়, যেতিয়া আমাৰ কাষ্টমাৰ বাঢ়িলে গোটেই কি ভাবিলে কি গতিকে মই সকলোৱে ভালে পায়, ভাল গাখীৰ দিয়া বুলিয়ে কয়, মই গতিকে এটা কাম কৰোঁ যে মই অলপ কি কৰোঁ কচোন, পানী মাৰা কৰোঁ। আমাৰ যে কয় পানী ঢালি দিয়ে গাখীৰত। চ' যেতিয়া অলপ কি পানী ঢালি দিয়ে মানুহবিলাকে লাহে দুয়াতে গম পাব দিলে, ক'লে আৰু যে তুমি কেইদিনৰ পৰা কি হৈছে, গাখীৰবিলাক অলপ বেয়া হৈছেচোন। সি কথাটো নামানে যে এইবিলাক মিছা কথা কৈছে আপোনাৰ, মই ইমান ধুনীয়া গাখীৰ দিওঁ, সকলোৱে জানে, এই বড়োজনীও জানে, এই ডেকা মানে কলিতেনীও জানে কিমান মই ধুনীয়াকৈ দেওঁ এইবিলাক হয় না। চ' লাষ্টত তাৰমানে কি হ'ল কচোন, এনেকুৱাকৈ তাৰমানে সি অলপ বেয়া এটা বদনাম আহিবা তোলে তাৰ। চ' গৈ আছে শেষত পৰ্যায়ত তাৰমানে কেনেকুৱা হ'ল, চ' এনেকুৱাকৈ চলি আছে সি জীৱনটো তাৰ চলি আছে। চ' এদিনাখন মানে কি হঠাৎ এটা গম পালে যে লকডাউন দি দিলে। লকডাউন আমাৰ যে লকডাউন, মানুহ ওলাব নোৱাৰা হ'ল, ইফালে যাব নোৱাৰা হ'ল, ছ'চিয়েল ডিষ্টেঞ্চটো আমাৰ মেইনটেইন কৰিব লগা হ'ল হয় না। সি তেতিয়া ভাবিলে এটা কাম কৰা যাব, যদিও লকডাউন এটা সুবিধা মই ল'ব লাগিল। যে কি কৰে সি এই পাত্ৰ তাৰমানে এটা পানীৰ পাত্ৰ থাকে আৰু এটা কি থাকে, এটা গাখীৰৰ পাত্ৰ থাকে। সি কি কৰে যে গাখীৰ মানে পানীৰ পাত্ৰটোত মানে কি তাতে গাখীৰ থকা বুলি ভাবে মানুহবিলাকে, কিন্তু তাতে পিছত পানী থাকে আৰু গাখীৰ অলপ মিছ থাকে আৰু এনেকুৱা এডাল নলী এডাল লগাই দিয়ে যাতে দূৰৰ পৰা দিব পাৰে। আৰু কি কৰে গাখীৰৰ পাত্ৰটোৰ পৰা তাৰমানে কি কৰে কচোন, সেই পানীৰ পাত্ৰটো তেনেকৈ ধানবিলাক দেখে দে গাখীৰ পাত্ৰটো বৰ ওলাই এই ধৰক কি ধুনীয়া গটা গাখীৰ, তোমালোকে মই বিশ্বাস নকৰা নহয়, এই চাওক কি ধুনীয়া গটা গাখীৰ। সি কি কৰি দিয়ে ধুনীয়াকৈ তাতে সেই পানীৰ পাত্ৰ মানে গাখীৰ বুলি ভাবে মানুহবিলাকে, তাতে ঢালি দিয়ে। তাৰপিছত নলী দালি দি মানুহবিলাকে লয়, তাৰপিছত তাতে পেলাই, কাৰণ দূৰৰ পৰা দিব লাগিব না সেইকাৰণে। তাৰপিছত মানুহবিলাকে ভাবিলে গটা গাখীৰ দিছে, কিন্তু যেতিয়া ঘৰত যাই পেলাই চাই পানী গাখীৰ, মানুহবিলাকে বুদ্ধিটো গম নাপায়। এদিনাখন তাৰমানে হঠাৎ আৰু কি হ'ল, এটা তাৰমানে যাদুঘৰ তাত এই কথাটো পৰি গ'ল। যাদুঘৰতো কথাটো গম পালে, যাদু কৰা মানুহতো এইবিলাক চাম ইচোন কিবা বুদ্ধিগত আমাৰ, মই পানী গাখীৰ ময়ো পোৱা হৈছোঁ। তাৰপিছত মানুহবিলাককতো লগ ধৰিব নোৱাৰে, কাৰণ লকডাউন চলি আছে, সেইকাৰণে ফোন কৰি পেলাই মানুহবিলাকক কথাটো বুজাই দিলে। তাৰপিছত কি হ'ল, আৰু নেক্সট দিনো সেই পাইকাৰীটো আহি পেলাই তাৰমানে সেনেকুৱাকৈ দি আছে। তাৰপিছত সিহঁতে মানুহবিলাকে এটা বুদ্ধি কৰিলে কি, যে আমিও ঘৰে কি কৰিম, এটা ডাঙৰ এডাল কি দেখিম এনেকুৱা পাইপ ৰাখিম, আৰু সেই পাইপডালত তাৰমানে কি কৰিম কচোন, আমি এনেকৈ টকাইয়া বনি পেলাই দি পেলাই যেতিয়া মানে পাইপডালৰ বিন শুনি দিম, কমকৈ দিম সিয়াক হয় না। সিয়াক কিন্তু গণি পেলাই শুদ্ধাই দিম। তেতিয়া আহিলে সি এনেকৈ অহাৰ পিছত এনেকৈ গৰমৰ ভিতৰত 200 টকা হৈছে, সেই যাদুঘৰ তাতে মন দিয়ে 200 টকা হৈছে, 200 টকা বুঢ়িয়াকৈ গণি পেলাই দিলা, 10 টকীয়া 5 টকীয়া যি আছে বুঢ়িয়াকৈ সিহঁৰ আগতে গুণছি গণি পেলাই, কাৰণ চুব নোৱাৰে না, ছ'চিয়েল ডিষ্টেঞ্চটো মেইনটেইন কৰিব লাগিব, ছ'চিয়েল ডিষ্টেঞ্চ এনেকৈ দিলা। দিওঁতে চাই যে তাতে 150 টকা আছে, সিহঁত ক'লৈছোঁ 150 টকাই দিছে মালিক, তোমাৰ আগত গণি পেলাই দিলোঁ মই ধুনীয়াকৈ 200 টকা, তুমি আৰু কৈছে 150 কেনেকৈ মানিম। সিয়ে নহয়, আপুনি এইটো ভুল কৰিছে, আপুনি এইবিলাক মানে সেই কৰিছে, এতিয়া গম পালা, তুমিও যে আমাক সেনেকুৱাকৈ গাখীৰ দি আছিলা নলী দি, তুমি চব পানী মাৰা গাখীৰ দি আছিলা, গতিকে তোমাকো এনেকুৱাকৈ মানুহবিলাকে ঠগাব, গতিকে তুমি এনেকুৱা কাম কৰিব নালাগে, তুমি এইটো কামটো কৰাটো খুব ভুল হৈছে তোমাৰ বহুত। চ' আজিৰ পৰা এনেকুৱা কাম নকৰিবা। চ' বন্ধু বান্ধৱীসকল, আপোনালোকে এই ভিডিঅ'টোৰ পৰা কি শিকিলে, যে আমি সদায় কি কৰোঁ, বিশ্বাস দিব লাগে মানুহক, আমি সদায় কাষ্টমাৰক বিশ্বাস দিব লাগে, আমি সদায় বিশ্বাস কৰিব লাগে, আমি সদায় শুদ্ধ বস্তু দি দিব লাগে, তেতিয়াহে আমাৰ উন্নতি হ'ব, নহ'লে আমাৰ জীৱনত কোনো কি নহয় কচোন, উন্নতি নহয়। যদি এবাৰ আপুনি ভুল কৰা বুলি বা এনেকুৱা ধৰণৰ বেয়া কাম কৰা বুলি গম পায়, মানুহে আপোনাক কেতিয়াও বিশ্বাস নকৰে। চ' বন্ধু বান্ধৱীসকল, নিশ্চয় এই ভিডিঅ'টোৰ পৰা এই বাৰ্তাটো পালে। চ' ধন্যবাদ। যদি ভিডিঅ'টো ভাল পাইছে আপোনালোকে লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰিব। ধন্যবাদ।